যিমান গৰম হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সিমান এটা লাহে লাহে নৰম হৈ গৈছে। আজি আমাৰ মাজত কৰ্ণাটকত এসময়ত ব্লক কংগ্ৰেছৰ সভাপতি আছিলে আৰু এতিয়া অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। মই সকলোকে কম থিয় হৈ পেলাই এবাৰ মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক জিন্দাবাদ দিবৰ কাৰণে। মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া। ধন্যবাদ। আমাৰ মাজত উপস্থিত আছে AICCৰ সাধাৰণ সম্পাদক প্ৰাক্তন মন্ত্ৰী জিতেন্দ্ৰ সিং ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য MP নাছিৰ হুছেইন ডাঙৰীয়া। আমাৰ AICCৰ ছেক্ৰেটাৰী পৃথ্বীৰাজ সাথে ডাঙৰীয়া, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আমাৰ বৰপেটাৰ সাংসদ আব্দুল খালেক ডাঙৰীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া, আমাৰ বিধায়কসকল দিগন্ত বৰ্মন, প্ৰদীপ চৰকাৰ, ৰেকিবুদ্দিন আহমেদ, নন্দিতা দাস প্ৰমুখ্যে, আমাৰ কুকুৰাঝাৰৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰী আৰু মোৰ ভাতৃ দীপ বায়ন ডাঙৰীয়া। সদেউ ৰাইজ, মই বেছি কথা নকওঁ কাৰণ কংগ্ৰেছ দলৰ আমাৰ মূল নেতা খাৰ্গে ডাঙৰীয়াক শুনিবৰ কাৰণে আপোনালোক আহিছে। কিন্তু উজনি অসমত, উত্তৰ অসমত, মধ্য অসমত, পাহাৰত, বৰাকত অসমৰ মানুহে বিজেপিৰ মিছা কথা, প্ৰতাৰণা, প্ৰলোভনৰ বিৰুদ্ধে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বৰপেটাত আমি এজন যুৱ নেতা দীপ বায়ন ডাঙৰীয়াক আপোনালোকৰ মাজত প্ৰাৰ্থী হিচাপে আগবঢ়াইছো। এই সময়ত ইয়াত যিজন অসম গণ পৰিষদ আৰু বিজেপিৰ মিত্ৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া হাতী মাউত ইতিমধ্যে টোপনিত লালকাল হৈছে। ইতিমধ্যে টোপনিত লালকাল হৈছে, কেতিয়াবা হাতীৰ পৰা থাপককে সৰি পৰিবলৈ আছে। আৰু কি 854 কেঁচাত 54 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত জন্ম হোৱা অসম গণ পৰিষদৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াই কৈছে যে মোৰ MP খেলিবলৈ মন নাছিল, হিমন্ত বিশ্ব শৰ্মাই জবৰদস্তি মোক ইলেকশ্যন খেলাইছে। ইয়াতকে ডাঙৰ দুৰ্ভাগ্য এটা আঞ্চলিক দলৰ কাৰণে কিবা থাকিব পাৰে নেকি যে এনেকুৱা এজন MP কেণ্ডিডেট যোনে কৈছে মোৰ খেলিবলৈ মন নাছিল, মোক জবৰদস্তি ধৰি আনি পেলাই খেলাইছে। ৰাইজসকল, আপোনালোকে জানে খাৰ্গে ডাঙৰীয়া কৰ্ণাটকত ঘৰ, গোটেই সাউথ ইণ্ডিয়াত প্ৰথম পৰ্যায়ত আৰু দ্বিতীয় পৰ্যায়ত বিজেপি তাত চাপ হৈ গৈছে। বিজেপি চাপ হৈ গৈছে আৰু অসমৰ ইতিমধ্যে 10খন আসনত অসমৰ মানুহে কংগ্ৰেছ দলক সমৰ্থন কৰিছে। ইয়াৰ কাৰণ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি ভ্ৰষ্টাচাৰ, যি দুৰ্নীতি, যি অটপালি আৰু যি ধৰণে অসমৰ মানুহৰ মৌলিক সমস্যাবিলাকক তল পেলাই আজি আমাক বিভ্ৰান্ত কৰিবৰ কাৰণে মঞ্চই মঞ্চই মাইক পেলাই দি পেলাই এজন মুখ্যমন্ত্ৰীয়ে নাচিবলৈ আৰম্ভ কৰিছে। আপোনালোকে জানে আজমল ডাঙৰীয়া নগাঁৱত কেণ্ডিডেট দিছিলে, তাত কি হ'ল? তলা চাবি মানুহে ব্ৰহ্মপুত্ৰত দলিয়াই দিলে। কৰিমগঞ্জত আজমল ডাঙৰীয়াই প্ৰাৰ্থী দিছিলে, তাত হাফিজ ৰছিদ বছিৰ আহমেদ ডাঙৰীয়া ইতিমধ্যে ৰাইজে MP হিচাপে নিৰ্বাচিত কৰিছে। আজি এই বৰপেটা অসমৰ সমন্বয়ৰ পৃষ্ঠভূমি বুলি কোৱা হয়।
এই বৰপেটাত যেতিয়া মহাপুৰুষ শংকৰদেৱে নামঘৰ প্ৰতিষ্ঠা কৰিছিল, শংকৰদেৱৰ লগত ধৰ্মশাস্ত্ৰত নৰোত্তম, পৰমানন্দ, পুৰুষোত্তমৰ লগতে গাৰুৰ গোবিন্দৰ লগতে মুছলমানৰ চান খায়ো শংকৰদেৱৰ ওচৰত বহিছিল। ৰাইজসকল, আমি যি সমন্বয়, যি ভাতৃত্ববোধ, আমাৰ মাজৰ যি বন্ধুত্ব আৰু একতাৰ এনাজৰী, সেই শক্তিশালী কৰিবৰ কাৰণে আমি কংগ্ৰেছ দলৰ প্ৰাৰ্থী দীপবায়নক সমৰ্থন কৰিব লাগিব। আমাৰ লগত বহুতে কৈছে দীপবায়নৰ পইচা নাই, দীপবায়নৰ কোনো ঠাণ্ডাও নাই, কোনো চান্দাও নাই। আমি কয়লা ব্যৱসায় পইচা নাপাওঁ, সুপাৰী সিন্ডিকেট আমি কংগ্ৰেছে নচলাওঁ, মাছৰ সিন্ডিকেট, কণীৰ সিন্ডিকেট, শাক পাচলিৰ সিন্ডিকেট কৰি আপোনাৰ মোৰ পৰা যেনেকৈ লুটপাট কৰিছে, সেই লুটপাটৰ বিৰুদ্ধে আমি সকলোৱে আমাৰ জনবল হাত মেটাৰিকে দেখুৱাব লাগিব। ৰাইজসকল, মই বহুত দীঘলীয়াকৈ নকওঁ বুলি কৈছো, কিন্তু মই এষাৰ কথা কৈ যাম। অংগনাবাদীৰ আন্দোলন বিজেপিয়ে সন্মান নকৰিলে, আশা কৰ্মীৰ আন্দোলন বিজেপিয়ে সন্মান নকৰিলে, ৰান্ধনীসকলৰ আন্দোলন বিজেপিয়ে সন্মান নকৰিলে। আমাৰ খাৰ্গে ডাঙৰীয়াই কৈছে, দিল্লীত যেতিয়া ইণ্ডিয়া গভৰ্ণমেণ্টৰ চৰকাৰ হ'ব, অংগনাবাদী, আশা কৰ্মীৰ ৰান্ধনীৰ উপাৰ্জন দুগুণ হ'ব, ৰান্ধনীৰ উপাৰ্জন দুগুণ হ'ব। অল্ড পেঞ্চন স্কিম বিজেপিয়ে দিব নোৱাৰো বুলি কৈছে, খাৰ্গে ডাঙৰীয়াই কৈছে, ৰাহুল গান্ধীয়ে কৈছে, কংগ্ৰেছে যেতিয়া ইণ্ডিয়া গভৰ্ণমেণ্ট বনাব, আমাৰ প্ৰত্যেকজন কৰ্মচাৰীয়ে অল্ড পেঞ্চন স্কিম পাব। আমি প্ৰত্যেকগৰাকী সাধাৰণ মহিলাক বছৰত 1 লাখ টকা দিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছো। ৰাইজসকল, হিমন্ত বিশ্ব শৰ্মাৰ অটপালি, হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ, এই বিজেপি আৰু এজিপিৰ ক্ষমতাই মূৰে ভৰি কাঢ়ি যেনেকৈ মেডিচাইনৰ দাম বঢ়াইছে, যেনেকৈ প্ৰত্যেকটো নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম বঢ়াইছে, যেনেকৈ বাৰে বাৰে ইলেক্ট্ৰিচিটিৰ বিল বঢ়াইছে, ইয়াক প্ৰতিৰোধ কৰিবৰ কাৰণে, নিবনুৱা সমস্যা সমাধান কৰিবৰ কাৰণে, কৃষকৰ, শ্ৰমিকৰ, মহিলাৰ উপাৰ্জন বৃদ্ধি কৰিবৰ কাৰণে আহক হাত মেটাৰিখে হাতৰ চিনত ভোট দি কংগ্ৰেছ দলৰ প্ৰাৰ্থী দীপবায়নক জয়যুক্ত কৰিবলৈ মই কৰজোৰে প্ৰাৰ্থনা জনাই মোৰ বক্তব্য সামৰিছো। বন্দে মাতৰম, জয় অসম।